हेलो एवरीवन की खबर भाले आछे निश्चय मोरो भाले मैं आज स्कूल जाबले ओलाइछु रब स्कूल बुली कौते सगे आचरित होइसे नहयने इमान डाঙर छालजनी बुलिब एतियाओ स्कूल जायने तार माने काहिनीটো हल मैं आज नौबो लगत अंगनबाड़ी सेंटरले जाबले ओलाइछु सो गाइस लेट्स गो देखिछाने मोर पाছত एया एटा अंगनबाड़ी केन्द्र मैं आसलते याले आहिछु बोलकसन चाও यार परिवेशटु এইখন হৈছে এখন মডেল अंगनबाड़ी सेंटर जिखन आमार घৰৰ পৰা প্ৰায় 4 কিলোমিটাৰ আঁতৰত আছে আহকচোন আমি ভিতৰলৈ সোমাই যাওঁ নমস্কাৰ জনাই ভাইটি ৰখি আছে গুড মৰ্নিং এয়া আমাৰ বাইদেৱে নিজৰ টেবুলখন ধুনীয়াকৈ সাফ-চিকুণ কৰাত ব্যস্ত তাৰপিছত সোমাই দেখা পালো পূব দিশত এখন সৰস্বতী মাৰ ফটো ধুনীয়াকৈ সজাই ৰাখিছে তাৰপিছত এয়া চাওকচোন শিশুসকলৰ পঢ়াৰ লগত জড়িত বিভিন্ন সামগ্ৰী কিদৰে ধুনীয়াকৈ সজাই ৰাখিছে এয়া আকৌ আমাৰ বাইদেৱে স্কুল ওপেন দিছে মোবাইলত তেওঁ টেবুলৰ সন্মুখতে এখন ধুনীয়া খিৰিকী আছে পৰিৱেশটো সঁচাই ধুনীয়া এয়া চাওক হাইট আৰু ওয়েটৰ মেচিনসমূহ ধুনীয়াকৈ ৰাখিছে কিয়নো আমি সকলোৱে জানো যে এখন অংগনবাড়ী চেণ্টাৰে জনস্বাস্থ্য সেৱা প্ৰদানৰ কামসমূহ কৰে সেয়ে এইবিলাক ৰখা হৈছে এয়া চাওকচোন ইন্টিগ্ৰেটেড চাইল্ড ডেভেলপমেন্টৰ কামসমূহ যেহেতু অংগনবাড়ী চেণ্টাৰে কৰে সেয়ে এইবিলাক ডেভেলপমেন্টৰ লগত জড়িত বিভিন্ন সামগ্ৰী খেলাৰ সামগ্ৰী ৰাখিছে খেলাৰ সামগ্ৰীবোৰ দেখি খেলু লাগি গৈছে নিজৰ চাইল্ডহুড মেমৰিটোলৈ সঁচাকৈ মনত পৰিছে এয়া দেখিছেনে ৱালত কিছুমান স্বাস্থ্যজনিত সুৰক্ষিত কিছুমান বাক্য ধুনীয়াকৈ লিখিছে कविता जमी सुनेगा সঁচাকৈ বহুত ভাল লাগিলে শেষত সকলোৱে পৰিচিত জনগণ মন সংগীতটো গাই সকলো ঘৰাঘৰি গ'ল যদিহে মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক কমেন্ট এটা কৰি দিব আৰু যিসকল মোৰ চেনেলত প্ৰথম আহিছে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব